हेलो एवरीवन मोर चेनेলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি এতিয়া আমি ওলাইছো গহপুৰত থকা মা কল্যাণী থানলৈ আৰু আমি প্ৰত্যেক বছৰে মা কল্যাণী থানলৈ যাওঁ আৰু প্ৰত্যেক বছৰৰ দৰে এইবাৰো ওলালো আৰু আহিলে আমি পালোহি মা কল্যাণী থান। আমি মা কল্যাণীক বহুত বিশ্বাস কৰোঁ আৰু সেয়েহে আমি প্ৰত্যেক বছৰে আহোঁ কল্যাণী থানলৈ আৰু হাতত ধূপ চাকি লৈ ললো আৰু ধূপ চাকি লৈ পেলাই ভিতৰলৈ বুলি ওলালো আৰু হৈছে মোৰ ছোৱালী প্ৰথমবাৰৰ বাবে তাই মা কল্যাণীক দৰ্শন কৰিবলৈ আহিছে। মা কল্যাণীক দৰ্শন কৰাই নিবলৈ আনিছোঁ তাইক আৰু চাওক মন্দিৰ ভাগৰ ভিতৰৰ পৰিৱেশ। এইফালে বামুণে মন্ত্ৰোচ্চাৰণ কৰি আছে আৰু ইয়াতে ধুনীয়াকৈ সেৱা লৈ ললো। ভিতৰৰ পৰিৱেশ। দুৰ্গা মা প্ৰতিমূৰ্তি ইয়াতে স্থাপন কৰা হৈছে। ইয়াত ধুনীয়াকৈ সেৱা লৈ হাতত ৰছী বান্ধি এতিয়া আমি বাহিৰত চাকি জ্বলামগে। বাহিৰত যেহেতুকে চাকি ধূপ জ্বলোৱা ঠাই আছে গতিকে বাহিৰত জ্বলাব লাগিব চাকি ধূপ আৰু এতিয়া আমি চাকি ধূপ জ্বলাই লওঁগৈ আৰু ইয়াতে সকলোৰে ভগৱানৰ প্ৰতিমূৰ্তি ৰখা হয়। সৰস্বতী, লক্ষী, দুৰ্গা, কালী, শ্ৰীকৃষ্ণ, বিষ্ণু আৰু শিৱ সকলোৰে প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰা হয় আৰু ইয়াত যে অকল যে দুৰ্গা মা মন্দিৰ বুলি কোনো কথা নাই, ইয়াত সকলোখিনি ভগৱানকে পূজা কৰা হয়। আপোনালোকো আহিব পাৰে, খুব ভাল লাগে ইয়াত আহি, খুব মনটো পবিত্ৰ লাগে। ইয়াত আহিব। চাওক মন্দিৰৰ ভিতৰৰ পৰিৱেশ সকলোখিনি দেখুৱাই দিছোঁ। ইয়াতে আপোনালোকে লিংগত পানী ঢালিম বুলি ভাবিলেও ঢালিব পাৰে, শিৱৰ লিংগত। তাৰপিছতে আমি ধূপ চাকি জ্বলাই আহিলোঁ খাবৰ বাবে, যিহেতুকে ৰাতিপুৱাই ওলাই আহিছোঁ, ভোকো লাগিছে। এইফালে আমি পুৰি চাহ খাই ললোঁ। খাই লৈ পেলাই আমি ইয়াতে ভাত বনাম। ভাতৰ সকলোখিনি যোগাৰ লৈ আহিছোঁ। ইয়াতে মায়ে ভাত বনালে খুব ধুনীয়াকৈ আৰু আমাৰ ভাত ৰেডি হৈয়ে গ'ল। এতিয়া ভাত খাই মেলি আমি ইয়াৰ পৰা ওলাই দিম। ইয়াৰ পৰা ওলাই লৈ পেলাই আমি যাম বিশ্বনাথ ঘাট আৰু আপোনালোকক বিশ্বনাথ ঘাটৰো কিছু পৰিৱেশ দেখুৱাই আছোঁ। তাৰপিছতে এতিয়া আমি ভাত খাই ওলালোঁ আৰু ওলাই পেলাই আমি পালোহি বিশ্বনাথ ঘাট। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আৰু আমি দুইজনী মাক জীয়েকে ধুনীয়াকৈ ৰিলচ বনাই ল'লোঁ। তাৰপিছতে চাওক ব্ৰহ্মপুত্ৰৰ পৰিৱেশ, কি ধুনীয়া পৰিৱেশটো। গৰমত আহি ইয়াত খুব ভাল লাগিব আৰু ইয়াৰ ব্ৰহ্মপুত্ৰ পৰিৱেশৰ পাৰটো খুব সজীৱ হৈ আছে। এইফালে হৈছে মা, এইফালে হৈছে মহা, এইফালে মাহী আৰু হৈছে ব্ৰহ্মপুত্ৰ নদী। ইয়াতে মাছো ধৰি আছে আৰু আমি ইয়াতে ফটো উঠি ল'লোঁ ধুনীয়াকৈ। এতিয়া ফটো চটো উঠি লৈ পেলাই আমি ইয়াৰ পৰাও ওলাই দিম আৰু এতিয়া আমি যাম নাগশংকৰ মন্দিৰ। নাগশংকৰ মন্দিৰ আগতে বহুবাৰ গৈছোঁ, কিন্তু বিয়াৰ পিছত প্ৰথমবাৰ আৰু ছোৱালীৰ প্ৰথমবাৰ নাগশংকৰ মন্দিৰ দৰ্শন। নাগশংকৰ মন্দিৰৰ ভিতৰলৈ সোমাই গৈ আছোঁ। চাওক নাগশংকৰ মন্দিৰ। যিসকলে আহিছেতো আহিছেই বাৰু আৰু যিসকলে নাই অহা কিছু মুহূৰ্ত দেখুৱাই দিছোঁ। হৈছে নাগশংকৰ মন্দিৰৰ কাছ। ইয়াতে কাছক খাদ্য দিলে সিহঁতি আহি যায়। চাওক ইয়াত বহুত পুৰণা কাছও আছে আৰু বহুত ডাঙৰ ডাঙৰ কাছ আছে। ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভাল লাগিলে প্লিজ কমেণ্ট এটা কৰিব। এতিয়ালৈ বাই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ লগ পাই আছোঁ। বাই বাই।